অসমৰ সৈতে কি সম্পৰ্ক আছিলে শ্ৰীকৃষ্ণৰ? ভগৱান শ্ৰীকৃষ্ণৰ অসমৰ সৈতে আছে অভিন্ন সম্পৰ্ক। শ্ৰীকৃষ্ণ আহিছিল প্ৰাগজ্যোতিষপুৰৰ এই ঠাইসমূহলৈ। পৌৰাণিক আখ্যান অনুসৰি শান্তক পালন আৰু দুষ্টক দমন কৰাৰ বাবে জন্ম লোৱা শ্ৰীকৃষ্ণৰ সৈতে অসমৰ সম্পৰ্ক আছে। পুৰণি অসমখনত তেওঁৰ অৱস্থানৰ বিষয়ে বহু বিশ্বাস জড়িত আছে। আজি জন্মাষ্টমী, পবিত্ৰ মাহ ভাদৰ এই দিনটোতে শ্ৰীকৃষ্ণৰ জন্ম। ভাদমৰ শুক্লা অষ্টমীত সনাতন ধৰ্ম অনুগামীসকলে সেয়ে জন্মাষ্টমী পালন কৰে। ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ বুলি গণ্য কৰা হয় শ্ৰীকৃষ্ণক। গীতাত কোৱাৰ দৰে ধৰ্ম ৰক্ষাৰ বাবে তেওঁ সময়ে সময়ে পৃথিৱীলৈ আহে নতুন অৱতাৰ লৈ। শ্ৰীকৃষ্ণ তেনে এক অৱতাৰ। প্ৰাগজ্যোতিষপুৰৰ ভীষ্মক নগৰলৈ আহিছিল শ্ৰীকৃষ্ণ। বৰ্তমান অৰুণাচলত ভীষ্মক নগৰৰ ভগ্নাৱশেষ পোৱা যায়। ভীষ্মক ৰজাই শাসন কৰা এই নগৰলৈ আহিছিল শ্ৰীকৃষ্ণ। অসমৰ পূব মূৰে থকা ৰাজ্যখনত ৰাজত্ব কৰিছিল ভীষ্মক ৰজাই। ভীষ্মক ৰজাৰ ৰুক্মবীৰ, ৰুক্মবাহু, ৰুক্মমালী, ৰুক্মকেশ আৰু ৰুক্মধ্বজ নামৰ 5জন পুত্ৰ আৰু ৰুক্মিণী নামেৰে এগৰাকী কন্যা আছিল। এই ৰুক্মিণীকে শ্ৰীকৃষ্ণ হৰণ কৰিছিল। বৰ্তমানৰ কুন্দিল পানী নামৰ নদীয়ে কুন্দিল ৰাজ্যৰ স্মৃতি সোঁৱৰাই দিয়ে। ইয়াৰ পিছতে অসমৰ উত্তৰ গুৱাহাটীত থকা অশ্লকান্ত এডোখৰ প্ৰাচীন ঠাই, য'ত শ্ৰীকৃষ্ণ কামৰূপলৈ আহোঁতে অৱস্থান লৈছিল। এতিয়া এই ঠাই এক পবিত্ৰ তীৰ্থস্থান। কিংবদন্তি অনুসৰি নৰকাসুৰক বধ কৰিবৰ অৰ্থে শ্ৰীকৃষ্ণ কামৰূপলৈ আহোঁতে এই ঠাইডোখৰ অশ্ব বা ঘোঁৰাৰ দ্বাৰা ক্ৰান্ত বা অতিক্ৰান্ত হোৱাৰ বাবে এই অঞ্চলৰ নাম অশ্বগান্ত হয়। জনশ্ৰুতি অনুসৰি এই অঞ্চলতে খোজ পেলাই শ্ৰীকৃষ্ণ নৰকাসুৰক বধ কৰিছিল। পাৰৰ টিলা এটাৰ শিল কিছুমানত ঘোঁৰাৰ খুৰাৰ দৰে চিন দেখা যায়। শ্ৰীকৃষ্ণ য'ত ভৰি খোজ পেলাইছিল তাৰ নাম বিষ্ণুপদ। পৌৰাণিক শাস্ত্ৰমতে এয়ে অশ্বগয়া আৰু ইয়াতে মৃতকৰ আত্মাৰ শতগতিৰ অৰ্থে পিণ্ডদান কৰা হয়। ভগৱান শ্ৰীকৃষ্ণৰ সৈতে সম্পৰ্ক আছে তেজপুৰৰো। শিৱৰ সৈতে তেওঁ তেজপুৰত ৰণত নামিছিল। এই ৰণ হৰিহৰ যুদ্ধৰূপে অসমত প্ৰচলিত। ভগৱান শ্ৰীকৃষ্ণ আৰু শিৱৰ মাজত সংঘটিত হোৱা এই যুদ্ধ আছিল শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ প্ৰেয়সী বানৰজাৰ অতীৱ সুন্দৰী জীয়াৰী উষাক বিবাহ কৰোৱাৰ বাবে। আখ্যান মতে তেজপুৰত বানৰজাৰ জীয়ৰী উষাৰ সুৰক্ষাৰ বাবে অগ্নিগড় নামে এটা অগ্নিৰ দ্বাৰা আবৃত দুৰ্ভেদ্য দুৰ্গ সাজিছিল। কিন্তু উষাই এজন সুদৰ্শন ৰাজকুমাৰক দেখা পায় আৰু প্ৰেমত পৰে। তেওঁ আছিল দ্বাৰকাৰ ৰজা শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ। নাতিয়েকক উদ্ধাৰ কৰিবলৈ আহি শ্ৰীকৃষ্ণই বানৰ লগত যুদ্ধত প্ৰবৃত্ত হয়। বান ৰজাক সহায় কৰিবলৈ তেওঁৰ ইষ্টদেৱ ভগৱান শিৱও যুদ্ধত লিপ্ত হয়। চিত্ৰলেখাৰ জৰিয়তে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক স্থাপিত হয় আৰু দুয়ো গন্ধৰ্ব প্ৰথমতে বিবাহপাশত আবদ্ধ হয়। বান ৰজাই খঙতে অনিৰুদ্ধক বন্দী কৰি ৰাখে। নগাঁও আৰু কাৰ্বি আংলঙৰ সীমান্তত অৱস্থিত চম্পাৱতী বা চাপানলাৰ সৈতেও আছে শ্ৰীকৃষ্ণৰ সম্পৰ্ক। চম্পাৱতী জলপ্ৰপাতৰ সৃষ্টি সম্পৰ্কে প্ৰচলিত এই জনবিশ্বাস মতে মহাকাব্য মহাভাৰতত বৰ্ণিত হংসৰাজ ৰজাই চাপানলা অঞ্চলত ৰাজত্ব কৰিছিল। ৰজাৰ এগৰাকী সুন্দৰী ৰাজকুঁৱৰী আছিল চম্পাৱতী। ৰাজকুঁৱৰীৰ অপৰূপ সৌন্দৰ্যত মোহিত হৈ যক্ষ্মানন্দন শ্ৰীকৃষ্ণ ৰাজকুঁৱৰীক তেওঁ বিয়া কৰাব বিচাৰিছিল। কিন্তু চম্পাৱতী তাৰ আগতে শিললৈ ৰূপান্তৰিত হয়। চম্পাৱতীৰ প্ৰতি ব্ৰহ্মাৰ পুত্ৰ ব্ৰহ্মপুত্ৰৰ প্ৰেম আছিল যদিও সেই প্ৰেমে পূৰ্ণতা নাপালে। এই বিৰহতে চম্পাৱতী শিললৈ ৰূপান্তৰিত হয়।